আজি হৈছে সানডে আৰু সানডেৰ কাৰণে আজি আমি এটা স্পেচিয়েল খানা বনাম। এইটো হৈছে খানদেশী চিকেন গ্ৰেভি আৰু তাৰ বাবে প্ৰয়োজন হ'ব কিছুমান নিৰ্দিষ্ট বস্তু, গতিকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকক। চ' খানদেশী চিকেন গ্ৰেভি বনাবৰ কাৰণে প্ৰথমে প্ৰয়োজন হ'ব কিছুমান লেগ পিচ। আমি এই চিকেন লেগ পিচ লৈ আনিছোঁ, অলপ কাটি কাটি আনিছোঁ যাতে মছলাটো সোমাই যায়। আৰু অলপ দহিটো আমি ইয়াত মিক্স আপ কৰি দিম। ইয়াত লেগ পিচকেইটা খুব সুন্দৰভাৱে আমি দহিৰ লগত মিক্স আপ কৰি ল'লোঁ। চ' মাংসৰ লেগ পিচকেইটাৰ লগতে আমাক প্ৰয়োজন হ'ব আমাৰ প্ৰিয় মিত্ৰ ধনিয়া, পিঁয়াজ, আদা আৰু নহৰু। আমি খুব সুন্দৰভাৱে এটা কাটি ল'ম। এতিয়া আমি আমাৰ মছলাখিনি খুব সুন্দৰভাৱে তৈয়াৰ কৰি ল'ম। পিঁয়াজখিনি অলপ ধুনীয়াকৈ ভাজি ল'ম। দুটামান লং ইলাচি দি দিছোঁ, পিঁয়াজ, আদা নহৰু, এইখিনি অলপমান ৰং অহালৈকে আমি খুব সুন্দৰভাৱে ভাজি ল'ম। অলপমান কাজু দি দিয়া হ'ল। পিঁয়াজখিনি খুব সুন্দৰভাৱে কালাৰ এটা আহি গ'ল। লগতে এয়া আপোনালোকে দেখিছে কাজু, আৰু এইখিনি আমি এতিয়া মিক্সাৰত বা অন্য কিবা পাত্ৰ খুব সুন্দৰভাৱে মিহি কৰি ল'ম, মছলাটো বনাই ল'ম। চ' এতিয়া আমি আমাৰ লেগ পিচকেইটা অলপ আধা ভাজি ল'ম ধুনীয়াকৈ। এয়া ধুনীয়াকৈ মিক্সাৰ কৰি থোৱা আছে। এতিয়া আমি আমাৰ লেগ পিচখিনি ইয়াত দি দিম। অলপ হাফ ফ্ৰাই কৰি থোৱা আছিল। চ' এতিয়া আমি এইখিনি 20 মিনিটমানৰ কাৰণে ইয়াতে হ'বলৈ দিম, তাৰপিছত খোৱাৰ উপযোগী হৈ যাব।